মৰমৰ ছাত্ৰ বন্ধুসকল, আমি আগৰ ভিডিঅ'ত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আমি আলোচনা কৰিম কোনবোৰ কাৰকে বিভিন্ন সময়ত অসহযোগ আন্দোলনত অৰিহণা যোগাইছিল, অৰ্থাৎ অসহযোগ আন্দোলন আৰম্ভ হ'বলৈ অৰিহণা যোগাইছিল। কিছুমান কাৰক আমি আলোচনা কৰোঁচোন আহা। প্ৰথমটো কাৰক হৈছে প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি। প্ৰথম বিশ্বযুদ্ধৰ অন্তত ভাৰতীয়সকলক স্বাধীনতা দিব বুলি কোৱা হৈছিলে। প্ৰথম বিশ্বযুদ্ধক মিত্ৰশক্তিক যদি ভাৰতীয়সকলে সহযোগ কৰে তেতিয়া তেওঁলোকক কি হৈছিলে, ঔপনিবেশিক শাসনৰ ওৰ পেলাব বুলি কৈছিলে। কিন্তু তেনে নকৰিলে ভাৰতীয়সকল অসন্তুষ্ট হৈ পৰিছিল। আৰু লগতে কি হৈছে, ভাৰতৰ অৰ্থনৈতিক আৰু মানৱ সম্পদতো ইয়াৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল। সেইকাৰণে ব্ৰিটিছৰ বিপক্ষে যাবলৈ ভাৰতবৰ্ষৰ মানুহবোৰ সাজু হৈছিল বা ভাৰতবৰ্ষৰ নেতাসকল সাজু হৈছিল। 1919 চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্ৰহণ। আমি ৰাওলাট এক্টৰ বিষয়ে জানো, বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিব পাৰিছিল আৰু সেই তাৰ বাবে ব্ৰিটিছক কৰ্তৃত্ব প্ৰদান কৰিছিল। আৰু গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে সৰ্বব্যাপী প্ৰতিবাদী আন্দোলন গঢ় লৈ উঠিছিল। আৰু এই ৰাওলাট এক্টেও কি হৈছে, অসহযোগ আন্দোলন আৰম্ভ হ'বলৈ অৰিহণা যোগাইছিল। আকৌ 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, সেই বিষয়েও আমি জানো। সেই নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদ স্বৰূপেও অসহযোগ আন্দোলন গঢ় লৈ উঠিছিল বুলি আমি ক'ব পাৰোঁ। আকৌ ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ অৰ্থনৈতিকভাৱে যথেষ্ট শোষণ কৰিছিল। ভাৰতৰ পৰা কেঁচামাল আহৰণ কৰি পেলাই নিজৰ দেশত বস্তু উৎপন্ন কৰি আকৌ ভাৰতবৰ্ষতে চৰা দামত বিক্ৰী কৰিছিল। সেই ধৰণৰ অৰ্থনৈতিক শোষণবোৰ কৰিছিল। আৰু ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফত আন্দোলনেও অসহযোগ আন্দোলন আৰম্ভ হোৱাত অৰিহণা যোগাইছিল। আমি খিলাফত আন্দোলনৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। এতিয়া জাতীয় নেতাসকলে এইটো বুজি উঠিছিল যে সাংবিধানিক সংশোধনৰ দ্বাৰা ভাৰতীয়সকলক ন্যায্য প্ৰদান কৰাটো পৰ্যাপ্ত নাছিল। জাতীয় নেতাসকলে এইটো কথা বুজিছিল যে সংবিধান সংশোধনৰ জৰিয়তে ভাৰতীয়সকলক ন্যায্য প্ৰদান কৰিব পৰাটো পৰ্যাপ্ত নাছিল। সেইকাৰণে তেওঁলোকে 1 আগষ্ট 2020 চনত কলিকতাত যিখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশেষ সভা বহিছিল, সেই সভাখনতে গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু কি হৈছিল জানানে, এই আন্দোলনে সাংঘাতিক ধৰণে ব্ৰিটিছৰ আৰু অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ ওপৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ব্ৰিটিছৰ যিবোৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা আছিল, ব্যৱস্থা আছিল, সেইবিলাকক প্ৰত্যাহ্বান জনাইছিল আৰু ফলত ব্ৰিটিছৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল। অসহযোগ আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল। মানুহৰ নিজৰ দেশৰ প্ৰতি যি আৱেগ, সেই আৱেগক অসহযোগ আন্দোলনে দেশপ্ৰেমৰ যি ভাৱ, তাক উজ্জীৱিত কৰি তুলিছিল। আৰু ভাৰতৰ হিন্দু আৰু মুছলমানসকলৰ মাজত একতা বৃদ্ধি হৈছিল আৰু তেওঁলোকে একেলগে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনত অংশগ্ৰহণ কৰিছিল। নানা ঠাইত বিদেশী বস্ত্ৰ জ্বলাই দিয়া হৈছিল। অকল বস্ত্ৰ বুলিয়েই নহয়, বিভিন্ন ধৰণৰ সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। বিদেশী বয় বস্তু বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল। ব্ৰিটিছ চৰকাৰে স্থাপন কৰা বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰি ওলাই আহিছিল ছাত্ৰ ছাত্ৰীসকল। আকৌ বংগদেশৰ মেদিনীপুৰৰ যিসকল কৃষক আছিল, তেওঁলোকে চৰকাৰক কৰ কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল, যাতে চৰকাৰৰ কৃষকসকলে কৰ কাটল নিদিয়ে ব্ৰিটিছ চৰকাৰক। আৰু কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। জাতীয় শিক্ষানুষ্ঠান তাৰমানে সেই জাতীয় শিক্ষানুষ্ঠানবিলাক গঢ়ি দিছিল। ইয়াত আমি দুখন ইম্পৰ্টেণ্ট জাতীয় শিক্ষানুষ্ঠানৰ কথা পালোঁ, কাশী বিদ্যাপীঠ আৰু বেনাৰস বিদ্যাপীঠ। শেঠ জমনলাল বাজাজে কাছাৰী ত্যাগ কৰা উকিলসকলৰ পৰিয়ালৰ যিসকলে চৰকাৰী কাছাৰী ত্যাগ কৰি দিছিল, সেই উকিলসকলটো চলিব লাগিব আৰু সেই উকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে বছৰি 1 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। তেওঁলোকে তেতিয়া আকৰ্ষিত হৈছিল উকিলসকলেও, আৰু তেওঁলোকে সাহস পাইছিল চৰকাৰী কাছাৰী ত্যাগ কৰিবলৈ, ব্ৰিটিছ কাছাৰী ত্যাগ কৰিবলৈ। কংগ্ৰেছে প্ৰায় 40 লাখ স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল। কংগ্ৰেছে প্ৰায় গোটেই ভাৰতৰ পৰা 40 লাখ স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল। আমি জানিছিল যে এইটো এটা সৰ্ববৃহৎ আন্দোলন আছিল, গোটেই ভাৰতবৰ্ষ জুৰি চলিছিল। আৰু 20,000 চৰখা মানে যঁতৰ নিৰ্মাণ কৰা হৈছিল। কিহৰ কাৰণে? যাতে বিদেশী বস্ত্ৰ যিহেতু জ্বলাই দিয়া হৈছিল, স্বদেশী বস্ত্ৰ বা হাতেৰে যঁতৰত সূতা কাটি পেলাই খাদী কাপোৰ তৈয়াৰ কৰিব পাৰে। নানান ধৰণৰ ব্যক্তিগত ৰাজহুৱা বিবাদবোৰ সমাধান ৰাইজৰ আদালতত কৰা হৈছিল। যিহেতু ব্ৰিটিছৰ
কাছাৰী ত্যাগেই কৰিলে। সেইকাৰণে বিভিন্ন বিবাদবোৰ, ব্যক্তিগত বা ৰাজহুৱা বিবাদবোৰ ভাৰতবাসীয়ে যিবিলাক হৈছিল, ৰাইজৰ যিবিলাক আদালত আছিল, সেই ৰাইজৰ আদালতত নিষ্পত্তি কৰা হৈছিল। অসহযোগ আন্দোলনৰ খৰচ পাতিৰ বাবে গঢ়ি তোলা তিলক স্বৰাজ পুঁজিয়ে অসহযোগ আন্দোলনৰ খৰচ পাতিৰ বাবে গঢ়ি তোলা এটা পুঁজি গঢ়ি তুলিছিল, আৰু সেই পুঁজিটোৰ নাম হৈছিলে তিলক স্বৰাজ পুঁজি। আৰু সেই তিলক স্বৰাজ পুঁজিয়ে কম সময়ৰ ভিতৰতে 1 কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই সময়ত এতিয়াও 1 কোটি টকা বহুত, আৰু সেই সময়ত 1 কোটি টকাৰ কিমান মূল্য হ'ব তোমালোকে ভাবি চোৱা। মহিলাসকলেও এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ মহাত্মা গান্ধীয়ে গোটেই দেশখনতে ভ্ৰমণ কৰিছিল, আৰু মানুহৰ মাজত সচেতনতা আনিবলৈ, ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকৰ মনবোৰ আনিবলৈ, তেওঁলোকক মানে আন্দোলনত যোগদান কৰিবলৈ গোটেই ভাৰতবৰ্ষখন গান্ধীজীয়ে ভ্ৰমণ কৰিছিল। আজি তোমালোকৰ লগত এইখিনি কথা আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত আমি কি অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশ আছিল সেইবিলাক আলোচনা কৰিম। ধন্যবাদ।